হাই ফ্ৰেণ্ড, আপোনালোকৰ খবৰ ভালনে? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। তো আজি ৰাতিপুৱাৰ পৰা ব্লগ কি বনাম বুলি ভাবি থাকোঁতে ফাৰিদাৰ লগত আহিলোঁ ওলাই। এতিয়া গৈ আছোঁ বৰবাগানৰ ফালে গৈ আছোঁ। এতিয়া আহি পাইছোঁ আমি পাণবাৰী বজাৰৰ ওচৰত। তো বলক ভিডিঅ'টো লাহে লাহে আৰম্ভ কৰোঁ। তো বন্ধুসকল, আহি পালোঁ এতিয়া এখন ব্ৰিজৰ ওপৰত। ইয়াত আহি কিনে ভালেই লাগিছে ব্ৰিজখনৰ ওপৰত আহি। ইয়াত অলপমান চাহ আছে, ইয়াত থিয় হৈছোঁ আমি। আৰু ইয়াত ধুনীয়া পৰিৱেশবোৰ চাই আছোঁ। গছ গছনি আছে, বহুত ভাল লাগিছে, বতাহ আছে। তো বলক আৰু সিফালে আৰু কিবা কিবি আছে, সেইবিলাকো অলপমান চাই আহোঁ। আৰু ব্ৰিজৰ ইফালে অলপমান পৰিৱেশটো চাই লওক আপোনালোকে। বহুত ভালেই পৰিৱেশ, ভাল লাগিছে। সন্মুখত এখন ফৰেষ্টৰ নিচিনা আছে, তাত যাম, গৈ কিনে অলপমান চাই আহিম। তাত কি আছে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। আৰু ইফালৰ পৰিৱেশটো অলপমান চাই লওক। ইফালেও বহুত ধুনীয়া পৰিৱেশ। তো ভালেই লাগিছে ইয়াত আহি। বলক সিফালৰ পৰিৱেশখিনি অলপমান চাই আহোঁ। তো ফৰিদ দা, আজি যে ইয়াত আহিলোঁ, আহি কিনে ইমান ধুনীয়া পৰিৱেশবোৰ চাই আছোঁ, তো কেনেকুৱা লাগিল আপোনাৰ? তো ইয়াতে আহিলোঁ, আহি কিনে অলপ ৰেষ্ট লৈ আছোঁ, যিহেতু আজি বহুত প্ৰখৰ ৰ'দ দিছে। তো ইয়াতে এটা ব্ৰিজ আছে, ধুনীয়া ব্ৰিজ। তো ব্ৰিজৰ সন্মুখত থিয় হৈছোঁ আৰু। তো ইয়াত থিয় হৈ চালোঁ যে ইয়াৰ যোনটো ভিউ, তাৰমানে যোনটো পৰিৱেশ, বহুত ही अच्छा है। तो देखने वाला लायक है। और साधारण ऐसा अलग हिंदी बेसिक तो हिंदी কৈ আছোঁ। তো ভালে, তাৰমানে পৰিৱেশটো বহুত ভাল লাগি আছে। আপোনালোকক কিন্তু চাই কিনে ভাল লাগি আছে। ইয়াক ভাই বহুত মেহনত কৰি আছে। প্লিজ আপোনাৰ ভিডিঅ'ত পূৰা ছাপোৰ্ট কৰক, যিমান যি কৰিব লাগে কৰক। ভাই বহুত কষ্ট কৰি আছে। ইয়াত পৰিৱেশটো ভালেই লাগিছে, গছ ঠছ আছে, ইফালে এটা নদীও আছে, সৰু সুৰা নদীও আছে। ইয়াত এটা নদীটো ভাল লাগিছে। নদীৰ সিফালেও গছ আছে, সিফালেও যাব লাগিছিল, গ'লে ভাল লাগিলে হয়। তো সিফালে আৰু এতিয়া নাযাওঁ, ইফালৰখিনিয়ে চাই আকৌ যাব লাগে সিফালে। তো সিফাললৈকে আগুৱাই গৈ থাকোঁ। ইয়াত যিখিনি দেখালোঁ এইখিনিয়ে। আৰু ইফালৰ যিটো এয়া ব্ৰিজৰ ওপৰত ওখটো আছে, এইখিনি পাহাৰৰ নিচিনা লাগিছে। তো সেইখিনি অলপমান দেখালোঁ। তো বলক এতিয়া আমি বৰবাগানৰ ফালে গৈ থাকোঁ। বৰবাগান গৈ কিনে আকৌ দেখুৱাই আছোঁ। তো বলক। তো বন্ধুসকল, আহি বহুত দূৰত আহি পালোঁ। কিন্তু এতিয়া ক'ত আহি পালোঁ মই নকওঁ, আপোনালোকে ক'ব। চাই লওক ক'ত আহি পাইছোঁ। যিসকলে আগতে আহিছে সিসকলেতো গমেই পাইছে যে মই ক'ত আহিছোঁ এতিয়া। তো সিসকলে নিশ্চয় গম পাব যে মই ক'ত আহিছোঁ এতিয়া। তো গতিকে যিয়ে গম পাইছে যে মই ক'ত আহি পাইছোঁ, তো আপোনালোকে অলপমান মোক কমেণ্ট কৰি জনাই দিব। তো এতিয়া ক'ত আহি পাইছোঁ এইটো ময়ে কৈ দি আছোঁ আপোনালোকক। মই আহি পাইছোঁ বৰ্তমান ৰাজাপুখুৰীৰ পাৰত। এইটো হ'ল ৰাজাপুখুৰী, চাব পাৰে। ৰাজাপুখুৰী বহুত ডাঙৰ পুখুৰী হয় ইয়াত। তো বন্ধুসকল, বেক কেমেৰাদি একবাৰ দেখাই দিছোঁ। এইটোৱে হ'ল ৰাজাপুখুৰী। এইটোৱে ৰাজাপুখুৰী হয়। ৰাজাপুখুৰীৰ ইফালে এটা স্কুল আছে। তো বন্ধুসকল, আহি পালোঁ বৰবাগান আহি পালোঁ। এতিয়া বৰবাগান পালোঁ, এইমাত্ৰই আহি পালোঁ। এতিয়া ভিতৰ ফালে অলপমান যাবলৈ চেষ্টা কৰিম, চাওঁ কোনখিনিলৈকে কেনেকৈ যাব পাৰোঁ। যিখিনিলৈকে যাওঁ আপোনালোককো নিশ্চয় দেখাই যাম। তো বলক চাওঁ কোনখিনিলৈকে যাব পাৰোঁ। তো বন্ধুসকল, আহি পাইছোঁ বৰবাগানৰ। এতিয়া গেটৰ ওচৰত আহি পাইছোঁ। বহুত গৰম লাগিছে। এতিয়া ক'ৰবাত গৈ কিনে অলপ সময় জিৰাই ল'ম, বহুত ভাগৰ লাগিছে। তো এতিয়া গেটৰ ইফালে যাম বা ইফালে যাম, কোনোবা ফালে যাম। এতিয়া বলক ইফালে গৈ চাওঁ কি হয়। অলপমান যাম ক'ৰবাত, ঠাণ্ডা অলপমান হাৱা পালে জিৰাই ল'ম অলপমান, বহুত ভাগৰ লাগিছে। তো বলক ভিতৰ ফালে আগুৱাই যাওঁ। তো বন্ধুসকল, আহি পালোঁ বৰবাগান চাহ বাগিচাত। বহুত ভিতৰলৈ আহি পালোঁ, অলপমান ভিতৰলৈ আহিছোঁ। বহুত ভাল লাগিছে পৰিৱেশটো ইয়াত।
পৰিৱেশটো চাই কিনে কি ক'ম আৰু বহুত ভাল লাগিছে। আমার ক্যামেরা হয়ে গেছে stand। তো আহিছে, ইয়াৰো বোলে বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। তো অলপমান জিৰাই মই লওঁ, মই জিৰাই কিনে ষ্টেণ্ড ওলাই আছো, ষ্টেণ্ড ওলাই ইয়াতে আছে দুই কিবা এটা কিবি। ফটো খিচিম তো, ফটো উঠাম তো খুলি আছো আৰু। তো চাই থাকা ভিডিঅ' কেনেকুৱা লাগে কমেণ্টত জনাব। তো বন্ধুসকল আমি বহুত সময় ইয়াত কটালো, বহুত এনজয় কৰিলো, বহুত ফটো চটো উঠিলো, কিবা কিবি শ্বুট কৰিলো। আৰু এতিয়া আমি ইয়াৰ পৰা লাহে লাহে ঘৰৰ ফালে যাবলৈ ওলাম এতিয়া। আৰু আমি ঘৰৰ পৰা আহিছিলো 11:30 মান বজাত, আৰু এতিয়া প্ৰায় 3:30 মান বাজি পাৰ হ'লেই চাগে, বহুত সময় হৈ গ'ল। তো গতিকে এতিয়া আমি লাহে লাহে ভিডিঅ'টো সামৰিবলৈ আৰম্ভ কৰিম, সামৰিম এতিয়া আৰু ভিডিঅ'টো। তো বহুত সময় ইয়াত কটালো, বহুত ভাল লাগিলে। চাহ বাগিচাৰ মাজত বহুত সময় বহিলো, জিৰালো, কিবা কিবি শ্বুট কৰিলো এইখিনি। তো এতিয়া আমি ঘৰৰ ফালে ওলাম আৰু লাহে লাহে ৰেডি হৈ আছো, ৰেডি আৰু এতিয়া খালি যাম আৰু। তো ফৰিদ দা সিফালে ৰেডি হৈ আছে, মোক মাতি আছে যাবলৈ, মাতি আছে পুৰা। সি পুৰা ৰেডি, বহুত সময় হৈ গ'লতো, ভাগৰ চাগৰলো লাগিছে। ঘৰত যাম এতিয়া, গৈ কিনে অলপমান এডিটিং কৰিব লাগিব, ভিডিঅ'টো এৰিব লাগিব আকৌ। তো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, আৰু ভিডিঅ'টো যদি কেনেকুৱা পালে চাই সেইটো কমেণ্ট কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি মোৰ ভিডিঅ' যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু লগতে থকা ঘণ্টা বাটনটো বজাই দিব। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে, বাই। আৰু নতুন এটা ব্লগ লৈ পিছত আকৌ আপোনালোকৰ মাজলৈ আহিম। তো আজিলৈকে ইমানখিনিয়ে, বাই বাই। আৰু ফৰিদ দাই আমাৰ এতিয়া ভিডিঅ' এইবিলাক কিবা কিবি কেমেৰা চেমেৰা এইবিলাক ৰেডি কৰি আছে। তো ফৰিদ দা বাই কৈ দিয়া। বাই। বাই।